আজি আমি সব ওলাইছো আউনিয়াটি সত্ৰলে আৰু তাত পালনাম হৈ আছে আজি আমি তাকে চাবলৈ ওলাইছো আৰু ৰাখৰ বাবে চলা এই পালনামটো কেনেকুৱা ধৰণৰ আমি কি দেখো আজি তাকে চাবলৈ ওলাইছো বলক আজি ভিডিওটো কাব্যশ্ৰী আজি একদম সাজি কাছি সুন্দৰীজনী হৈ ওলাইছে আৰু একেবাৰে আৰু এজনী তিলকা একদম গোলাপী আজি গোলপীয়া জনী হৈ ওলাইছে আৰু এইজনী হৈছে আমাৰ পগাক শেৱালি পগাক আৰু স্পেশালি আজি মানে একদম আটাইতকৈ ধুনীয়া লগা মানুহজনী হৈছে আমাৰ দিদি আমাৰ দিদি আমাৰ হোষ্টেলৰ দিদি ওলাইছে আজি আমাৰ লগত
চাকি জ্বলাই ওলাই আহিছোঁ সত্ৰৰ ভিতৰৰ পৰা আৰু আমি মিউজিয়ামটো চালোঁ আমি চালোঁ কিন্তু দুৰ্ভাগ্য কথা এইটোৱে যে তাৰ ভিতৰত মানে ভিডিঅ' কৰিবলৈ ফটো মাৰিবলৈ নিদিয়ে তাত কেমেৰা লাগি থাকে আৰু ৰুলটোৰ এগেইনষ্টত নগ'লোঁ আৰু গতিকে আপোনালোকক মিউজিয়ামত কি আছে দেখুৱাব নোৱাৰিলোঁ কিন্তু নিজে যি চাই আহিছোঁ মানে সাংঘাতিক কিছুমান বস্তু আছে চাই ভাল লাগিলে আপোনালোক আহিব কেতিয়াবা চাই মেলি যাবহি আৰু ইমানখিনি আছিলে আজি আপোনালোকক মই আউনীআটী সত্ৰলৈ লৈ গৈছিলোঁ আৰু আউনীআটী সত্ৰত মানে কি এই ৰাসৰ এই আগমুহূৰ্তত তেওঁলোকে এসপ্তাহ দিন নাম পালন কৰে আৰু ইয়াক তেওঁলোকে পালনাম বুলি কয় আৰু পালনাম আৰম্ভ হোৱা কেইবাদিনো হ'ল কিন্তু আমাৰ পৰীক্ষা হৈ থকাৰ বাবে আমি যাব পৰা নাছিলোঁ আৰু কাইলৈ পালনাম শেষ হ'ব গতিকে আমি ভাবিলোঁ যে আজি পৰীক্ষা যিহেতু শেষ হৈছে আমি গৈ আহিলোগে আৰু আমাক গাইড কৰি নিছিল আমাৰ হোষ্টেলৰ দিদিয়ে আপোনালোকক মই গোটেই সত্ৰখনেই প্ৰায় দেখুৱাইছোঁ কিন্তু তাত যিটো মিউজিয়াম আছে মিউজিয়ামটো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ তাৰ ভিতৰত কেমেৰা ভৰাবলৈ নিদিয়ে সেইটো তেওঁলোকৰ ৰুল আৰু সেই মিউজিয়ামটোৰ ভিতৰত মানে কিছুমান বহুত বেছি মানে আমি নেদেখা কিছুমান বস্তু আছে আপুৰুগীয়া মানে 5 ফুটমান দীঘল মানে হাতীৰ দাঁত মই প্ৰথম দেখিছোঁ ইমান ডাঙৰ হাতীৰ দাঁত আৰু ডাঙৰ বৰকাহ আছে বৰতাল আছে মানে প্ৰকাণ্ড মানে একদম আমি সাধাৰণতে যিবোৰ বস্তু দেখোঁ তাৰ মানে তাতকৈ বহুত 10 গুণ ডাঙৰ নিচিনা বস্তু আৰু হাঁচিপতীয়া পুথি আছে সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকে আৰু খৰম এযোৰ আছে কাঠৰ এনেকুৱা বস্তু আছে মুদ্ৰা আছে প্ৰত্যেকজন ৰুলাৰৰ মুদ্ৰাবিলাক আছে আৰু তেনেকুৱা বস্তুবিলাকেই আছে ৰজাৰ শাসনৰ বস্তু আছে আৰু মানে সত্ৰৰ মানে পুৰণা বস্তু আছে কিন্তু তেওঁলোকে যেহেতু কেমেৰা ভৰাবলৈ নিদিলে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু আপোনালোকে কেতিয়াবা যদি আহে আউনীআটী সত্ৰৰ মিউজিয়ামটো নোচোৱাকৈ নাযাব আৰু যদি কোনোবা এতিয়া ভাবি আছে যে মাজুলী ৰাস চোৱাৰ কথা তেতিয়াহ'লে আটাইতকৈ ভাল ৰাস বোলে কমলাবাৰীত হয় মোৰ এই মাজুলীৰ লগৰখিনিয়ে কৈছে আৰু মাজুলী এই কমলাবাৰী ৰাসটো চাবৰ বাবে টিকটৰ ব্যৱস্থা কৰে থিয়েটাৰৰ দৰে বহি মানে ৰাস উপভোগ কৰিব পাৰি আগতীয়াকৈ টিকেট কৰিব লাগে আৰু দেৰিলৈকে থাকিলে মানে সেই টিকেটখিনি বুক হৈ যায় পোৱাৰ সম্ভাৱনাই নাথাকে গতিকে আগতীয়াকৈ টিকেট কৰিব লগা হয় আৰু মানে মাজুলীত বহুত ৰাসৰ প্ৰস্তুতি মানে এমাহমানৰ আগৰ পৰাই চলে অসমত যেনেকৈ বিহু আহিলে চ'তৰ পৰাই আৰম্ভ হৈ যায় মানে ৰিহাৰ্চেল ইয়াতো এনেকৈ ৰাসৰ কাৰণে মানে যেনিয়ে যায় তেনিয়ে মানে ৰাসৰ প্ৰস্তুতি মানে চলাবলৈ ৰিহাৰ্চেল কৰিবলৈ যোৱা ল'ৰা ছোৱালী ডাঙৰ মানুহ সকলোকে দেখা পায় মানে ৰাস বুলিলে মানে ধৰক বাহিৰৰ পৰা এনেকৈ আলহী আহে মানে তেওঁলোক মানে এটা প্ৰিপাৰেশ্যনত আহি যায় মানে ৰাস মানে এটা উৎসৱ আমাৰ ইয়ালৈ আলহী আহিব আৰু মানুহৰ ঘৰতো থাকে আলহীবিলাক গতিকে তেওঁলোক ব্যস্ত হৈ পৰে ৰাসক লৈ আৰু আজি ভিডিঅ'টো ইমানখিনি আছিলে মই আপোনালোকক দেখুৱালোঁ চাই কেনেকুৱা পালে জনাব কমেণ্ট ছেকশ্যনত যদি ভাল পাইছে আৰু বেয়া পালেও ক'ব বাৰু আৰু যদি ভাল পাইছে লাইক এটাও কৰিব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মানে সেইটোৱে আৰু ঠিক আছে দিয়ক আজি ভিডিঅ'টো ইমানখিনি আছিলে ধন্যবাদ